এতিয়াতো আকৌ শিৱৰাত্ৰি পালেহি। এতিয়া চাবি আৰু কিছুমানৰ নমুনা, যাৰ নেকি 364 দিন শিৱ বাবাৰ লগত একো লেনদেনেই নাই, একো সম্পৰ্ক নাই, সিহঁতৰ কি ভক্তি বা। এই কপালত তিলক এডাল লগাই, ডিঙিত মালা এডাল লগাই, কি ভক্তি। সিহঁতে ভাবে চাগে একেদিনাই গোটেই পাপখিনি কাটি সিহঁতৰ জীৱনটো পুণ্য হৈ যাব। আৰু এটা বস্তু ভাল লাগে, খকুৱাবিলাকো কিন্তু সিদিনা ব্ৰত ৰাখে। যাৰ নেকি মাছ মাংস নহ'লে পেটুত কেলা এই পেটত ভাতেই নাযায়, সিহঁতেও সিদিনা ব্ৰত ৰাখে। বহুতে মাছ মাংস নাখায়, আৰু কিছুমানেতো নিৰামিষ খায়, আৰু কিছুমানেতো একোৱেই নাখায়, পুৰা ফুল ব্ৰত ৰাখে। কিন্তু নিচা সিহঁতক ফুল লাগিব। মানে ভক্তি 10%, কিন্তু মদ আৰু ভাঙৰ নিচা 90%। ঘৰৰ পৰাতো ভক্তি কৰিম বুলিয়ে যায়, কিন্তু তাত যাই পোৱাৰ পিছত নিজৰ পেটটোকহে বেছি ভক্তি কৰে। আৰু এতিয়া তহঁতে ভাবিছ চাগে, আমি শিৱৰাত্ৰিত আহিলোঁ, ভাং খালোঁ, প্ৰসাদ খালোঁ, নিচা কৰিলোঁ, আমাৰ এতিয়া গোটেই পাপ কাটা গ'ল। আৰে ভাই, তহঁতৰ কাৰণেতো ওপৰত নৰকত এক্সট্ৰাকে VIP চিট ৰাখি থ'ব। বাবা তুমি ত্ৰিভুৱনৰ, ভোলা তুমি ত্ৰিনয়নৰ।